তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ, আশা কৰিছোঁ আপোনালোকেও ভালে আছে। আজি মই আপোনালোকলৈ মোৰ ঘৰৰ হোম টুৰ আগবঢ়াই দিছোঁ আৰু শেষত কেনে পালে মোক জনাব মই কেনেকুৱাকৈ মোৰ ঘৰটো সজাই ৰাখিছোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে মই এটা কথা ক'ব লাগিব যে এই ঘৰটো মোক বিয়া কৰোৱাৰ আগতে মোৰ মানুহজনে বনাইছিল, মানে ডেকা দিনতে এই ঘৰ বনোৱা। এতিয়ানো মই কেনেকৈ সজাইছোঁ। মোক বিয়া কৰোৱাৰ পিছত আমি মানুহজনৰ গাঁও ঘৰত 7 মাহ থাকিলোঁ। তাৰ পিছতে আমি এই ঘৰলৈ আহিলোঁ। সেই 7 মাহৰ পিছত এই ঘৰ মই কেনেকৈ সজাইছোঁ, বেছি কেইবছৰো হোৱা নাই এই ঘৰ লোৱা, তথাপিও মই মোৰ ধৰণেৰে অলপ মই ঘৰটো সজাইছোঁ। সৰু হ'ব পাৰে, আমি সৰু মানুহ, সৰু সংসাৰ, সৰু ঘৰ, সেইটো আপোনালোকে নাহাঁহিব আৰু চাওকচোন ভিডিঅ'টো মই কেনেকৈ সজাইছোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আৰু এটা কথা ক'ব লাগিব, মোৰ মানুহজনক সঁচাকৈ বহুত বেছি ধন্যবাদ জনাইছোঁ মই। এইকাৰণেই এনেকুৱা এটা উপহাৰ দিছে মোক, হয় ন? মানে মোক বিয়া কৰোৱাৰ আগতেতো তেওঁ কোন ভাল পোৱা বা মোৰ কোন ভাল পোৱা সেয়া তেওঁ নাজানে, ময়ো নাজানো। খুব কম সময়ৰ ভিতৰতে আমাৰ ভাল পোৱা হৈ বৈবাহিক জীৱন হ'ল আমাৰ। এতিয়া আমি এনেকৈ আছোঁ, সেইবাবে মই ভাবিছোঁ আপোনালোকক মোৰ ঘৰৰ ভিডিঅ'টো দেখাওঁ এবাৰ। চাবচোন আৰু শেষলৈ কেনে পালে জনাব দেই। স্বাগতম জনাইছোঁ মোৰ ড্ৰয়িং ৰুমলৈ। এতিয়া চাই যাওক আপোনালোকে মোৰ ভিডিঅ'টো। এইফালে দেখিছে আপোনালোকে সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থা। এই জাপিটো আমাৰ ঘৰত আছে। মোৰ মানুহজন ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্য আছিল আৰু এই ফুলদানিটো মই বাঁহ আৰু ঊলেৰে মই বনাইছিলোঁ নিজে ঘৰতে। আজি 2-3 বছৰ হ'লে এই ফুলৰ টাবটো বনোৱা আৰু এনেকৈ মই সজাই থৈছোঁ আৰু চাই যাওক। আৰু এয়া চাওক আমাৰ ড্ৰয়িং ৰুমৰ সন্মুখৰ ভাগ। আৰু এটা বস্তু আপোনালোকক দেখাইছোঁ। এইফালে দেখিছে আকৌ লিখা আছে সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থা বিদায় সম্বৰ্ধনা। মোক বিয়া কৰোৱাৰ পিছত যেতিয়া তেওঁ বিদায় হৈছিল আৰু তেতিয়া এইখন আমাক দিছিল। আৰু এইটো এটা এনেই মই কালাৰ কাগজেৰে মই এইটো বনাইছিলোঁ। এনেকৈ মই সজাই থৈছোঁ। এইটো এটা ঊলৰ হয়, মই এনেকৈ বনাইছিলোঁ ঘৰতে। আজি 2-3 বছৰ আগতে এইবিলাক বনোৱা। এতিয়া আৰু বনাবলৈ মন নোযোৱা হ'ল। তাতে ছোৱালীজনীও আছে, তাইকো অলপ সময় দিব লাগে, সেইকাৰণে এইবিলাক বনোৱাই হোৱা নাই বহুত দিন। আকৌ বনাম, তাইও ডাঙৰ হওক, তাইও বনাব আৰু এনেকৈ সজাই থৈছোঁ। এইফালে ঢেকীয়াখোৱা বৰনামঘৰ গৈছিলোঁ আজি 2 বছৰ আগতে। তাৰ এখন ফটো আমি তাৰ পৰা কিনি আনিছিলোঁ আৰু ইয়াতে মই সজাই ৰাখিছোঁ। এইফালে আছে আমাৰ ধনু কলিজা। এই ফটোখন ধনু কলিজাৰ বাৰ্থডেত মোৰ বাইদেউ এগৰাকীয়ে দিছিল, নামটো লিখি দিছে অনিন্দিতা জেঠাই। এনেকৈ বাৰ্থডে গিফ্ট কৰিছিল ধুনক। আৰু এইফালে আছে মোৰ অকণমানি শ্ব'কেছটো। মই শ্ব'কেছৰ ভিতৰত কি বস্তু ৰাখিছোঁ চাওক। এইটো এটা খাৰু আৰু ঊলেৰে মেৰিয়াই এই ধৰণে মই এনেই এটা ষ্টাইল দিছোঁ। কেনেকুৱা হৈছে নাজানো, চেষ্টা কৰিছিলোঁ তেতিয়াই, আজি 1.5-2 বছৰ আগতে।
এইফালে যোৱা বছৰ মই এখন ধুনধুনৰ কেলেণ্ডাৰ বনাইছিলোঁ। যোৱা বছৰ নহয়, চৰি, এই বছৰ 2023 এখন কেলেণ্ডাৰ বনাইছিলোঁ সৰুকৈ। কেইবাখনো বনাইছিলোঁ, আলহী আহিলে লৈ যায়, ঘৰত গৈ শেষত এখনহে আছে। এইফালে মোৰ শ্ব'কেছত থকা বস্তুবিলাক, এইখন ফটোখন মই আপোনালোকক দেখাম। যেতিয়া আমি গাড়ী লৈছিলোঁ, যোৱা বছৰ 2022 চনৰ জুনৰ 1 তাৰিখে গাড়ী লৈছিলোঁ, তেতিয়া গাড়ী লোৱাৰ সময়ত এই ফটোখন ডিলাৰৰ পৰা আমাক গিফ্ট কৰিছিল তেওঁলোকে। আৰু মই ইয়াতে সজাই থৈছোঁ ধুনীয়াকৈ। এইফালে আছে আপোনাৰ কামাখ্যা মন্দিৰ, কাছৰ আছে, আমাৰ এশিঙীয়া গড় আছে, এনেকৈ এইবিলাক মই ধুনীয়াকৈ সজাই থৈছোঁ শ্ব'কেছৰ ভিতৰতে। আৰু এইফালেও আছে কিবা কিবি। ড্ৰয়িং ৰুমটো শেষ কৰিয়ে আমি পাম ডাইনিং হল। এয়া দেখিছে সৰুকৈ আমাৰ ডাইনিংখন, আৰু ডাইনিঙৰ নিচেই কাষতে লাগি আছে এটা মানে অদ্ভুত টাইপৰ বেচিন। এইকাৰণে অদ্ভুত টাইপৰ বুলি কৈছোঁ, ইয়াত কোনো টেপ ছিষ্টেম নাই, যিহেতু ঘৰত টেংকি বহোৱা নাই, টেপ ছিষ্টেম নাই। টিউবৱেলৰ পৰা বাহিৰৰ পৰা পানী আনি ইয়াত পানী জমা কৰিহে বাচন ধুওঁ। যেতিয়া মোৰ ধনু কলিজাজনী মোৰ গাত আছিল, তেতিয়া মই হাউলি বিশেষ কাম কৰিব পৰা নাছিলোঁ, আৰু সেইকাৰণে বাচন বৰ্তনো ধুবলৈ অসুবিধা হৈছিল কাৰণে মানুহজনে মোক এনেকৈ বনাই দিছিল। আৰু এয়া আমাৰ সৰু পাকঘৰ এয়া দৃশ্য দেখাই দিছোঁ আৰু আপোনালোকক সকলোবিলাক। মই থকা ঘৰত পানী বহুতেই বেয়া, সেইবাবে দুটা ফিল্টাৰ, বাহিৰতো এটা ফিল্টাৰ। আৰু এই পাকঘৰৰ ওচৰতে এইটো এটা আছে আমাৰ গেছ ৰুম। আলহী আহিলে ইয়াতে শুৱে। মই আপোনালোকক চাগে আগতে কৈছিলোঁ যে মোৰ ঘৰত এটা কুকুৰ আছে, তাৰ নাম হৈছে গুলু। পূৰা ৰজা একদম, মানে বিচনাত পূৰা বহি থাকে, আৰু তাৰ অলপ নোমো সৰি থাকে। সেইকাৰণে মই বেড কভাৰ পাৰি নথওঁ, আৰু আলহী আহিলে তৰি দিওঁ ধুনীয়াকৈ। আৰু এতিয়া যিহেতু সিয়ে তাত শুই থাকে, সেইবাবে মই তৰি নিদিওঁ, মানে লেতেৰাও হয়তো, আৰু নোমবিলাক লাগি থাকিলে বহুতে বেয়া পায়, আৰু সেইকাৰণে মই তৰি নথওঁ। আৰু এইফালে ডাইনিঙৰ কাষতে আছে মোৰ প্ৰাৰ্থনা কৰা ঘৰ। ইনভাৰ্টাৰটো ইয়াতে ৰাখিছোঁ, যাতে আমাৰ ৰুমৰ দুৱাৰ সন্মুখতে ৰাখিছোঁ। বৰষুণ আহিলে, মেঘ গাজিলে মই ছুইচ অফ কৰিব পৰাকৈ। এইফালে আছে মোৰ থাপনাখন, আৰু এই যিহেতু এইটো এটা আমাৰ হল ৰুম হয়, এই হল ৰুমৰ ফালে গৈ এইফালে আছে মোৰ ড্ৰয়িং ৰুমটো। আকৌ গুলো ইয়াত, মই য'ত ভিডিঅ' কৰিছোঁ তাতে সি ঘূৰি ফুৰিছে। বাহিৰত কৰিলোঁ, বাহিৰত গেষ্ট ৰুমত কৰিলোঁ, গেষ্ট ৰুমত। এতিয়া আমাৰ নিজৰ ৰুমত আহিলোঁ, সি আকৌ ৰুমত শুই আছে। আৰু এনেকৈ আছে, বিশৃংখল হৈ আছে, একো নাই, এনেকৈয়ে থাকে। যিহেতু সৰু ল'ৰা আছে ঘৰত, ক'ত ঘৰ পৰিপাটি হৈ থাকিব, তথাপিও চেষ্টা কৰিছোঁ মই আপোনালোকক দেখাবলৈ। আৰু আপোনালোকক ভিডিঅ' কৰি দিয়াৰ মোৰ কাপোৰ চিলোৱাৰ এইটো হৈছে মেচিন। মই মোৰ নিজৰ ৰুমতে ৰাখিছোঁ, ঘপককৈ মই চিলাব পাৰোঁ কিবা হেৰি হ'লে। মানে কলমবিলাক য'তে ত'তে বিশৃংখল হৈ পৰি থাকে, আৰু সেইবাবে মই এনেকুৱা এটা বনাইছিলোঁ। আমি যে স্প্ৰাইট খাওঁ, স্প্ৰাইটৰ বটল কাটি এনেকৈ মই কালাৰ কৰি দিছিলোঁ। আৰু ইয়াতে এটা অদ্ভুত টাইপৰ কলম আছে, হয়তো আপোনালোকে দেখিছিলে নাই মই নাজানো, মোৰ মানুহজনে আনিছিলে। এইটো কৰোণাৰ দিনৰ কলম। এই যে মই স্প্ৰে কৰিছোঁ দেখিছেনে, ইয়াত সোমাই আছে আমাৰ চেনিটাইজাৰ। এইফালে চেনিটাইজাৰো আছে, আৰু এইফালে লিখিবও পাৰে। এইটো কলম পিছলৈকে থাকেনে নাই নাজানো, মই বেটিক ডাঙৰ হ'লে দেখাম বুলি ভাবিছোঁ, আৰু সেইকাৰণে মইতো ইয়াতেই থৈ দিছোঁ। পিছলৈ আৰু কৰোণা হয় নহয় সেয়াওতো আমি নাজানো, সেইবাবে মই তাইক দেখাম এইটো ডাঙৰ হ'লে। আৰু এইফালে মোৰ অকণমানি গড্ৰেজ। ধনু কলিজাজনী শুই আছে বাবেই মোৰ এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ সম্ভৱ। আৰু দেখিছেনে, তাই পূৰা শুই আছে,